हेलो एवरीवन तो बहुत दिन मैं आपलोक सकलोके आको लग पाई गलो अन्य एटी भिडिओत कारण एकेदिन किबा एटा कारणत माने भिडिओ बनवा हुआ नासिले बारु आरु मैं एटा रेडी हो गलो देखाइछु बेक सेक पिछन पा हि देखाइ दिब बारु आरु इफाले टमटम आहि पाइ गल या देखिसे टमटम आहि पाइ गल मा रेडी मैं रेडी आरु इफाले हि जुता पिন্ধি আছে আহিব बेगটো আনিব দে ট্ৰলিটো হি तो आमी कलेज जाम एटा आमी जाम गुवाहाटीले आरु काइले आमी कलेज जाम तो जगाটো इटा नक हेतु आपनालोक काइले देखाइ आछो तो इटा आमी गुवाहाटीले जाम ट्रेन আছে আমাৰ 3টা বজাত লিডু এক্সপ্ৰেছ নে কি এখন तो आमी टमटमत गৈ আছো সানগ্লাস ধুনীয়া মুহে সানগ্লাস নাই কলিয়াবৰতে ইঠাই या मा আহি গ'ল या मारू মোৰ ট্ৰলি হি লৈছে এইটোত কাপোৰ আহি দিছে ফাৰ্ষ্ট টাইম ফুৰিবলৈ যাব আৰু মই কিন্তু ক'ত যাম এতিয়া নকওঁ কাইলৈহে কওঁ এইফালে সি টিকেট কাটিবলৈ গৈছে মানে ট্ৰেইন এইটো চাইডে আহিব যেতিয়া আৰু মাৰ অকণ প্ৰব্লেম কাৰণে এইফালে আমি ৰখি আছোঁ এতিয়া আমি ট্ৰেইনত উঠি গ'লোঁ হাঁহিয়ে থাকে চবে চবে হাঁহি দিছে আৰু আমি এতিয়া মুভি চাম ইমানটো কি কৰিম সেইটো কাৰণে এতিয়া আমি হটষ্টাৰত চেলফিখন চাম আপোনালোকে চাব বহুত ভাল লাগে এতিয়া আমি আহি পাই গ'লোঁ চাপৰ মুখ আৰু চিংৰা যদি চাপৰ মুখত নাখাওঁ ভাল নালাগিব নহয় চ' আমি পূৰা চিংৰা দুটা লৈ ল'লোঁ ইফালে মায়ে খাই আছে খাই হৈ গ'ল আৰু দুটা আছে চাব এতিয়া গুৱাহাটী আহি পাই গ'লোঁ 5:30 বজা না আজি বহুত বেছি সোনকালে আহি পাই গ'লোঁ পূৰা স্পীড আহিছে ন আৰু এইখন সোনকালে পাই আহিব আৰু তো এতিয়া যাম আমি মোৰ ভণ্টি এজনী আছে সংকলিনা বুলি কয় সিহঁতৰ ৰুমত এতিয়া গৈ আছোঁ তাইৰ ৰুম ডাউন টাউনত হয় তো তাতে গৈ পেলাই একেবাৰে লগ পাইছোঁ এতিয়া আহি পাই গ'লোঁ শংকলিনাহঁতৰ ঘৰ মানে তাই ইয়াতে ঘৰ বুলিয়ে ক'ব পাৰি আৰু তাই ইয়াতে ৰুম লৈছে ইমান ধুনীয়াকৈ সজাই দিছে ৰুমটো এয়া পূৰা একদম গিটাৰ চিটাৰ তাই ভাল পাই যে সেইকাৰণে চব একদম আনি কৰি থৈ দিছে আৰু এইফালে দেখাই এয়া পূৰা একদম ধোঁৱা চোৱা দি দিছে মচৌ নাহিবলৈ এয়া ময়ূৰী ৰুম আৰু একদম মুখ চুখ ধুইছে অষ্ট্ৰেলিয়া পৰা ঠিক আছে আমি এতিয়া অষ্ট্ৰেলিয়ালৈ যাওঁ আপোনালোকো আমাৰ লগত অষ্ট্ৰেলিয়ালৈ বলক আৰু এজনী আছে শংকলিনা পূৰা ধোঁৱা সেয়া পূৰা দেখিব পাৰিছে চাদৰ ওপৰত কি মজা মানে পূৰা ধুনীয়াকৈ গৰম দিনত কি ধুনীয়াকৈ ইয়াত বহি পেলাই পূৰা চিল কৰিব পাৰি ইহঁতৰ বাহঁত আহিছে কিবা দিব গৈছে তাই আৰু আমিও যাওঁ তললৈ তো এতিয়া আমি গোবিন্দমত আহি আছোঁ খৰচ কৰিব লাগিব তো এতিয়া চাহ অকণ কিবাকিবি খাই কৰি লওঁ আৰু মাক গৈ ডাঙৰকৈ বনাই দিম তো এয়া এতিয়া আমি কি খাই আছোঁ বানানা শ্বেক খাই আছোঁ এতিয়া লৈ আহিলোঁ তন্দুৰী অকণমান মই নাখাওঁ সি অকলে খাব তাইও নাখায় শংকৰদিনাৰ তুমি অকলে খাবা মানে চিকেন এদিন খাব নাপালে চিকেন হ'ব নতুনে হওক মাংস এদিন যদি খাব নাপাওঁ মই এতিয়া আমি চবেই ইয়াতে বহি গপচপ মাৰি আছোঁ ঠিক আছে দিয়া মোক তুমি জনাবা আৰু কি কৰা মা শুই আছে আকৌ মোবাইল টিপি আছে কি কৰি আছা মোবাইল টিপি আছোঁ আৰু তাই ফোনত কথা পাতি আছে মুখখন লুকুৱাই দিছে তাৰপিছতে আমি ভাত চাত মানে তাক বনাব আৰু মাছ আনিছে মাছ চাছ বনাব পূৰা আলহী নিচিনা পূৰা ট্ৰিট কৰিছে এই দুগৰাকীয়ে আজি ৰান্ধনি দুগৰাকীয়ে ভাত বনাব লৈছে কি বনাবা ইয়াত আছে বিলাহী এইফালে জলকীয়া এইফালে এজনী মাছ ধুইছে পিঁয়াজ কাটিছে মাছ মাছকেইটা কোনে বাচিলে
তুমি বাচিব জানা নাই শংখলি নাই মই নাজানো হে কুকাৰত কি ভাত চাউল চাউল এয়া কিবা আমি দুজনীয়ে যাম কি কৰিবলৈ লৈছিলোঁ ভিডিঅ' কিবা এটা হৈ গ'ল আৰু ভিডিঅ' তো এতিয়া আমি ভাত খাবলৈ যাম তাই ধুনীয়াকৈ মাছ চাছ বনাইছে তো মই মাছ নাখাওঁ কাৰণে কি মাছ আনিছিলে অথনি আপোনালোকক দেখাইছিলোঁ নহয় এইটো মাছটোৰ নাম হৈছে মিৰিকা মাছ দীঘল দীঘলকৈ আকৌ তাই মাছৰ গুড়ি ভাজি কৰিছে পুদিনা চাটনি কৰিছে তো ঢেৰ খানা আছে আজি প্ৰথম আহিছোঁ বুলি মানে একদম ঢেৰ খানা চানা বনাইছে তাই এতিয়া আমি খাম ধুনীয়াকৈ ভাত চাত আৰু জিকা মানে গৰম দিন ন পূৰা একদম টেঙাৰ জিকা আঞ্জা বনাইছে মোৰ কাৰণে এক্সট্ৰাকৈ থৈ লৈছে মই মাছ নাখাওঁ কাৰণে আৰু সি খাব মাছ মায়ে ৰুটি চুটি খালে ৰুটি খাই কৰি ল'লে মায়ে তো কালি আমি কলেজ যাম একদম আপোনালোকক কালি ৰাতিপুৱা ক'ম আৰু পেকিং চেকিং পূৰা এয়া ধুনীয়াকৈ পেকিং চেকিং কৰি ল'লোঁ এয়া ট্ৰলিত তো এতিয়া ভাত খাওঁ ব'লক আমাৰ পাকঘৰলৈ এয়া আমাৰ আজিৰ খানাৰ জেগা পূৰা ভাত চাত খাই ল'লোঁ খাই গৈ পেলাই ভিডিঅ'টো বনাইছোঁ মোৰ খাই হৈ গ'ল সি খাই আছে আৰু ইফালে তাইৰো খাই হৈ গ'ল ইমানেই ধুনীয়া বনাইছে মাছৰ গাজ জিকা দি মানে বহুত বেছি ধুনীয়া সঁচাই কৈছোঁ মানে বহুত বেছি ধুনীয়া লাগিছে মই খাই কিন্তু বহুত ভাল পাইছোঁ মানে ৰাতি ইমান ধুনীয়াকৈ টেঙা আঞ্জাকণ হৈছে মানে জিকা দি বহুত ভাল লাগিছে আৰু বিশেষকৈ পুদিনা চুটিকণ বহুত বেছি ধুনীয়া হৈছে একদম 100ৰ ভিতৰত 110 আৰু তোমাৰ আৰু অকণমান মানে শেষ কৰিম বুলি ভাবিছিলোঁ কিন্তু মানে বাহিৰৰ ফিল্ডটো আপোনাক নাজাৰাটো এবাৰ দেখাম সিহঁতৰ চাদৰ পৰা তাৰপিছত মই এইফালে দেখাই আছোঁ এইটো দেখিছে কি মানে কি ডাঙৰ কি বনাইছে মানে এইটো কি বনাইছে এইটো হস্পিটেল বা শংখ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ মজা হ'ব আৰু এইফালে কাৰোবাৰ ৰুম এতিয়া পঢ়ি আছে সেইটো ল'ৰাটোৱে পঢ়ি আছে চাওক পঢ়ি আছে নাই মেছেজ কৰি আছে নাজানো ছোৱালী নেকি সেই ল'ৰা উইকেণ্ডত বেয়া মজা পাৰ্টি হয় ইয়াত ক'ত অঁ এইখন কি হয় ওপৰত ৰেষ্টুৰেণ্ট ডাংকি নজাখন আৰু হেৰিখন নাচেন ভিউখন সেইখিনিতে আছে গোবিন্দ মই তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট